নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱাশিষ পুনৰবাৰ সকলোকে ষ্টাডি চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে মেথমেটিক্সৰ ফেচবুক আৰু হোৱাটছআপত বিভিন্নজনে দিয়া প্ৰশ্নসমূহৰ সমাধান। আশা কৰোঁ ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব। কুৱেশ্যন নম্বৰ 1 1 + 2 + 3 ... + n is equal to 55 হ'লে এনৰ মান হ'ব অপশ্যন এ 12, অপশ্যন বি 10, অপশ্যন চি 8, অপশ্যন ডি 9। এতিয়া আমাৰ সমান্তৰাল প্ৰকৃতিটো কেনেকৈ আছে? 1 + 2 + 3 ... + n is equal to 55। ইয়াত প্ৰথম পদটো a সমান কিমান আছে? 1 আৰু অন্তিম পদটো কিমান আছে? n আছে। অন্তিম পদটো কিহেৰে সূচায়? a n এৰে। আৰু nটা পদৰ যোগফল, ইহঁতৰ আমাৰ সমষ্টিটো কিমান পাইছিল? 55। nটা পদৰ যোগফলটোক আমাক কিহেৰে সূচায়? sn সমান 55। আমি sn এটা সূত্ৰ পাইছিলোঁ, sn সমান n/2 a + an। sn মান 55, n/2, nৰ মান আমি নাজানো, a মান পাতিলোঁ 1 আৰু an মান আমি কিমান পাইছিলোঁ? n। তাৰপিছত নেক্সট চাইড আমি 2টো সমান চিহ্নৰ আগত লৈ আনিলোঁ। 2 × 55 is equal to সমান চিহ্নৰ পিছত থাকিলে n × n + 1। 2 × 55 is equal to 110 is equal to nৰ লগত 1 পূৰণ কৰিলে n হ'ব আৰু nৰ লগত n পূৰণ কৰিলে n² হ'ব, n + n²। তাৰপিছত আমি পদটো লুটিয়াই দিলোঁ নেক্সট চাইড। তাৰপিছত 110টো সমান চিহ্নৰ আগত লৈ আনিলোঁ, প্লাছ আছিলে মাইনাছ হ'ল। তাৰপিছত আমি সেইটো উৎপাদক বিশ্লেষণ কৰিলোঁ। যদি উৎপাদক বিশ্লেষণটো নাজানে আপোনালোকে কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত আপোনালোকক শিকাই দিম। তাৰপিছত আমি সিহঁতৰ পৰা কমন ল'লোঁ n² + 11, nৰ পৰা আমি n এটা কমন ল'লোঁ, n + 11 থাকিলে আৰু -10n - 110ৰ পৰা আমি 3টা কমন ল'লোঁ, ব্ৰেকেটত থাকিলে n + 11 আৰু দুইটাতে আমি চালোঁ n + 11টো কমন আছে, গতিকে সেইটো কমন ল'লোঁ। প্ৰথমটোৰ পৰা থাকি গ'ল n আৰু পিছৰটোৰ পৰা থাকি গ'ল -10। এতিয়া আমি ইহঁত দুটাক ভাগ কৰি দিলোঁ। n + 11 is equal to 0, n equal to -11 এইটো হ'ব নোৱাৰে। n - 10 is equal to 0, n equal to 10। গতিকে আমাৰ কি হ'ল? nৰ মান আমি কিমান পালোঁ? 10। নম্বৰ 2 মোবাইল ফোন এটা 20,000 টকাত বিক্ৰী কৰি 4,000 টকা লাভ হ'ল। লাভৰ শতকৰা হাৰ হ'ল অপশ্যন এ 20%, বি 25%, চি 30%, ডি 35%। আমি ধৰি ল'লোঁ লাভৰ শতকৰা হাৰটো 1%। এতিয়া 20,000 টকাৰ 1% সমান কিমান হ'ব? 4,000 টকা। গতিকে কি হ'ব? 100 × x = 20,000 = 4,000। আমি 20,000ৰ 0 দুটা আৰু 100ৰ 0 দুটা কাটি দিলোঁ, থাকিলে কিমান? সমান চিহ্নৰ আগত 200x is equal to 4,000। তাৰপিছত xটো সমান চিহ্নৰ আগত ৰাখি 200টো সমান চিহ্নৰ পিছলৈ লৈ যোৱাত হৰণ হৈ গ'ল, যিটো xৰ লগত 200টো পূৰণ হৈ আছিলে। গতিকে ওপৰত 4,000, তলত 2,000 হ'ল। 0 দুটা কাটি দিলোঁ, তাৰপিছত 2য়ে 40ক 20 বাৰ গ'ল। x সমান কিমান হ'লগৈ? 20%। লাভৰ শতকৰা হাৰ হ'ব অপশ্যন এ 20%। কুৱেশ্যন নম্বৰ 3 তিনিটা সংখ্যা a, b আৰু c ৰ গড় 55 আৰু চাৰিটা সংখ্যা a, b, c আৰু d ৰ গড় 61 হ'লে d ৰ মান হ'ব অপশ্যন এ 42, অপশ্যন বি 79, অপশ্যন চি 52, অপশ্যন ডি 60। এতিয়া আমাক প্ৰথম দিয়া আছে a, b, c ৰ গড়। a, b, c তিনিটা সংখ্যা, ইহঁতৰ গড় 55 আৰু a, b, c ৰ যোগফল কি হ'ব? 55ক 3ৰে পূৰণ কৰাত 165 পালোঁ। ঠিক তেনেদৰে a, b, c, d ৰ গড় দিয়া আছে 61 আৰু a, b, c, d চাৰিটা সংখ্যাৰ যোগফল হ'ব কিমান? 61 × 4 = 244। এতিয়া d ৰ মানটো কি হ'ব? চাৰিটা সংখ্যাৰ যোগফলৰ পৰা আমি তিনিটা সংখ্যাৰ যোগফলটো বিয়োগ কৰি দিলে কি হ'ব? 4 নম্বৰ সংখ্যাটোৰ মানটো ওলাই যাব। গতিকে d ৰ মান হ'ব a, b, c, d ৰ যোগফল বিয়োগ a, b, c ৰ যোগফল। a, b, c, d ৰ যোগফল আছিলে 244 বিয়োগ a, b, c ৰ যোগফল আছিলে 165 সমান আমি কিমান পালোঁ? 79। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 79। কুৱেশ্যন নম্বৰ 4 x + 1/x is equal to 5 হ'লে x² + 1/x² ৰ মান হ'ব অপশ্যন এ 24, অপশ্যন বি 25, অপশ্যন চি 22, অপশ্যন চি, অপশ্যন ডি 23। এতিয়া আমাক দিয়া আছে কি? x + 1/x is equal to 5। আমি জানো যে আমি আগতে a + b হোল² এটা সূত্ৰ পাইছিলোঁ, a + b হোল² is equal to a² + 6ab + b²। এতিয়া a জেগাত আমি x আৰু b জেগাত আমি 1/x ভাবিলে x + 1/x হোল² is equal to হ'ব x² + 2 × x × 1/x + 1/x হোল²। এতিয়া x + 1/x ৰ মান আছিলে 5, গতিকে ইয়াক হোল² থকাৰ কাৰণে হ'ল 5²। তাৰপিছত x² ৰ মান আমি x² পাতিছোঁ, 2 × x × 1/x, তাৰ x দুটা গুচি গ'লে থাকিব কি? 2 আৰু 1/x হোল² মানে 1ক স্কুৱাৰ কৰিলে 1 হ'ব আৰু xক স্কুৱাৰ কৰিলে x² হ'ব। তাৰপিছত নেক্সট চাৰিটো আমি লুটিয়াই দিছোঁ, x² + 2 + 1/x² is equal to 5²।
তাৰপিছত দুইটো আমি সমান চিহ্ন পিছলৈ লৈ গ'লোঁ x স্কোৱাৰ প্লাছ 1/x স্কোৱাৰ ইজ ইকুৱেল টু 5 স্কোৱাৰ মানে 25 মাইনাছ 2। তাৰপিছত নেক্সট কি হ'ল x স্কোৱাৰ প্লাছ 1/x স্কোৱাৰ ইজ ইকুৱেল টু 25ৰ পৰা 2 গ'লে থাকিলে 23। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি 23। নম্বৰ 6 0.000056ক বৈজ্ঞানিক পদ্ধতিত লিখিলে হ'ব অপশ্যন এ 5.6 × 10⁵, অপশ্যন বি 5.6 × 10⁻⁻5, অপশ্যন চি 5.6 × 10⁴, অপশ্যন ডি 5.6 × 10⁻⁻4। এতিয়া আমাৰ সংখ্যাটো দিয়া আছে 0.000056। প্ৰথমে আমি তাৰ দশমিকটো উঠাই দিলোঁ, দশমিকটো সলনি তললৈ ওপৰত হ'ল 56 আৰু তলত কি হ'ল দশমিকটো সলনি তললৈ 1 আহিলে। পিছত 6টা সংখ্যা থকাৰ কাৰণে 6টা শূন্য আহিলে। তাৰপিছত আমি ওপৰত 56 লিখিছোঁ, তলত 10 লাখ আছিলে 10 × 1 লাখ বুলি লিখিছোঁ। তাৰপিছত 56 ওপৰত হ'ল 56, তলত হ'ল 10 × 1 লাখটোক আমি 10⁵ বুলি লিখিছোঁ। 1ৰ পিছত 5টা শূন্য আছে, গতিকে 10⁵ হ'ল। তাৰপিছত 10ে 56 হৰণ কৰিছোঁ 5.6 হ'ল ইনটু 10⁵টো ওপৰত লৈ গৈছোঁ 10⁻⁻5 হ'ল। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি। নম্বৰ 7 এটা গোলকৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ হ'লে গোলকটোৰ আয়তন হ'ব অপশ্যন এ 100/3 পাই চেণ্টিমিটাৰ কিউব, অপশ্যন বি 500/7 পাই চেণ্টিমিটাৰ কিউব, অপশ্যন চি 500/9 পাই চেণ্টিমিটাৰ কিউব, অপশ্যন ডি 500/3 পাই চেণ্টিমিটাৰ কিউব। দিয়া আছে গোলকটোৰ ব্যাসাৰ্ধ সমান 5 চেণ্টিমিটাৰ। আমি সকলোৱে জানো যে গোলকৰ আয়তন সমান কি 4/3 পাইৰ কিউব। আমি নেক্সট চাইড 4/3 যিহেতু পাই মানটো আমাৰ এনচাৰটোত বহুৱাই দিয়া নাই, গতিকে আমি পাইটো পাই ভাগে ৰাখিছোঁ। পাই ইনটু আৰ কিউব সমান কি হ'ব 5 কিউব, যিহেতু আৰৰ মান 5 আছিলে। নেক্সট চাইড কি হ'ল 4/3 ইনটু পাই ইনটু 5 কিউব মানে 125, 3টা পাছৰ পূৰণফল 125। তাৰপিছত 125 আৰু 4টো পূৰণ কৰি দিছোঁ 500/3 হ'ল ইনটু পাই। গতিকে আয়তন হ'ব কি 500/3 পাই চেণ্টিমিটাৰ কিউব। ইয়াৰ শুদ্ধ অপশ্যনটো অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 8 2 হৰণ 8/1 হৰণ 6/1 হৰণ 48ৰ মান হ'ব অপশ্যন এ 4, অপশ্যন বি 1/3, অপশ্যন চি 1/2, অপশ্যন ডি 2। এতিয়া আমাক প্ৰশ্নটো কি দিয়া আছে 2 হৰণ 8/1 হৰণ 6/1 হৰণ 48। এতিয়া আমি হৰণৰ জেগাত পূৰণ পাতিলে কি হয় পিছৰ সংখ্যাটো লুটি খাই যায়। এতিয়া 2 আমি তাৰপিছত পূৰণ পাতি দিয়াত 8/1টো লুটি খাই গৈ কি হ'ল 8 হ'ল। পূৰণ 6/1টো লুটি খাই গৈ কি হ'ল 6 হ'ল। আৰু 48টো কি হ'ল ওলোটা হৈ গ'ল, 1টো ওপৰলৈ গ'ল আৰু 48টো তললৈ আহিলে। তাৰপিছত নেক্সট চাইড আমি কি কৰিলোঁ 8ে 48ক 6 বাৰ গ'ল আৰু 6ে 6ক এবাৰ গ'ল, অৰ্থাৎ কিমান হ'লগৈ 2 পূৰণ 1 সমান 2। গতিকে ইয়াৰ হৰণ ফলৰ আমি মানটো কিমান পালোঁ 2। ইয়াৰ শুদ্ধ অপশ্যনটো অপশ্যন নম্বৰ ডি। আজি প্ৰশ্নটোৰ সৈতে ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মই দেৱাশীষ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ যোগাযোগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।